Hello everyone, welcome to my channel Assami Genius. আজি আমি পঢ়িম নেলছন মেণ্ডেলা এ লং ৱাক টু ফ্ৰীডম। এই ষ্টৰিটো নেলছন মেণ্ডেলাই নিজেই লিখিছিলে আৰু তেওঁৰ ভাগৰ অট'বায়োগ্ৰাফী লং ৱাক টু ফ্ৰীডম পাই এক্সট্ৰেক্ট কৰা হৈছে, লোৱা হৈছে। আগতে আফ্ৰিকাত এপাৰথাইড ছিষ্টেম আছিলে, য'ত নেকি ৰেচিয়েল ডিছক্ৰিমিনেশ্যন কৰা হয় ব্লেকছ আৰু হোৱাইটৰ মাজত। হোৱাইট পিপলবিলাকৰ ওচৰত সকলো ৰাইটছ আছিলে আৰু ব্লেকৰ ওচৰত একো ৰাইটছ নাছিলে। না সিহঁতি ভোট কৰিব পাৰিছিলে, না স্পীক কৰিব পাৰে, না হোৱাইট পিপলৰ লগত বহি খাব পাৰে, একো কৰিব নোৱাৰে সিহঁতি। পাব্লিক ফেচিলিটিজবিলাকো সিহঁতক ইউজ কৰিব দিয়া নাছিলে। সেইকাৰণে নেলছন মেণ্ডেলাই এই এপাৰথাইড ছিষ্টেমটোৰ ওপৰত এগেইনষ্ট গৈছিল, মানে ফাইট কৰিছিলে। খালি তেওঁক জেলত ভৰাই দিয়া হৈছিলে 30 ইয়াৰ্ছৰ কাৰণে। তাৰপৰা এখন ডেমক্ৰেটিক ইলেকশ্যন হয় চাউথ আফ্ৰিকাত 1994ত, আৰু তাত মেণ্ডেলা ফাৰ্ষ্ট ব্লেক প্ৰেছিডেণ্ট বনে সেই নেশ্যনখনৰ। পিপলবিলাকে 300 চেঞ্চুৰীতকৈও বেছি ৰুল কৰি আছিলে ব্লেক পিপলৰ ওপৰত, 300 বছৰতকৈও অধিক। তাৰপৰা যেতিয়া ডেমক্ৰেটিক ইলেকশ্যন হ'ল, তেতিয়া আফ্ৰিকান নেশ্যনেল কংগ্ৰেছে 252টা ছিট জিকিলে 400 ছিটৰ ভিতৰত, আৰু নেলছন মেণ্ডেলা তেতিয়া ফাৰ্ষ্ট ব্লেক প্ৰেছিডেণ্ট বনিলে চাউথ আফ্ৰিকাৰ। আৰু এই ষ্টৰিটো আমি যোনটো শুনি আছো, সেইটো এপাৰথাইড ছিষ্টেম আঁতৰি যোৱা পিছৰ কাহিনী হয়, যেতিয়া নেলছন মেণ্ডেলা ফাৰ্ষ্ট ব্লেক প্ৰেছিডেণ্ট বনিলে তাৰ কথা। 10 মে 1994 আফ্ৰিকাত এটা ডাঙৰ ইনগ্ৰেশ্যন ইভেণ্ট হ'বলৈ গৈছিলে, উদ্বোধনী অনুষ্ঠান এটা হ'বলৈ গৈ আছিলে। আৰু সেই ইভেণ্টটোত 141 কাণ্ট্ৰিজৰ পৰা লিডাৰ্ছ, তাৰপিছত পলিটিচিয়ানছ, সেইবিলাক আহিছিলে। সেই ইভেণ্টটোত 1 লাখতকৈও বেছি হোৱাইট পিপল, ব্লেক পিপল আৰু কালাৰ্ড পিপল যেনেকৈ আমি ইণ্ডিয়ানছবিলাক গোট খাইছিলে। মেন, উইমেন, চিলড্ৰেন সকলোৱে চেলিব্ৰেট কৰিছিলে দিনটোত। সেইদিনাই নেলছন মেণ্ডেলাই শপত গ্ৰহণ কৰিব গৈছিলে আৰু ফাৰ্ষ্ট ব্লেক প্ৰেছিডেণ্ট বনিব গৈছিলে। ষ্টৰিটোত নেলছন মেণ্ডেলাই কৈছে যে 10 মে 1994 দিনা বহুতেই ব্ৰাইট আৰু ক্লিয়াৰ আছিল দিনটো, আৰু নহ'বওনো কিয়, কাৰণ আফ্ৰিকাত ইমান এটা ডাঙৰ গেডাৰিং হ'বলৈ গৈ আছে। আৰু এই চেৰিমনীটো ইউনিয়ন বিল্ডিং প্ৰিটৰিয়াত হ'বলৈ গৈ আছিলে। ইউনিয়ন বিল্ডিংটো এটা এম্পিথিয়েটাৰ হয়, মানে তাত একো ছট নাই, ৰুফ নাই, অপেন এয়াৰ পুৰা। নেলছন মেণ্ডেলাৰ লগত তেওঁৰ জীয়েক জিনানীও আছিলে। প্ৰথমে মিষ্টাৰ ডি ক্লাৰ্কে ছেকেণ্ড ডেপুটি প্ৰেছিডেণ্ট হিচাপে শপত গ্ৰহণ কৰে, বা থাবো এম্বেকিয়ে ফাৰ্ষ্ট ডেপুটি প্ৰেছিডেণ্ট হিচাপে শপত গ্ৰহণ কৰে। তাৰপৰা নেলছন মেণ্ডেলাৰ টাৰ্ণ আহে। নেলছন মেণ্ডেলাই কয় যে মই শপত গ্ৰহণ কৰিছো যে মই কনষ্টিটিউশ্যনখনৰ মানি চলিম আৰু ৰক্ষা কৰিম, আৰু গণৰাজ্য আৰু ইয়াৰ জনসাধাৰণৰ মংগলৰ বাবে, মানুহৰ ভালৰ কাৰণে তেওঁ নিজকে ডিভোট কৰিছে, সমৰ্পিত কৰিছে। মানে তেওঁ কৈছে যে ইয়াত অহা সকলো গেষ্ট আৰু মোক চাই থকা মানুহবিলাকক মই থেংক ইউ কৰিছো। আজি আমি চব গোট খাইছো কাৰণ যাতে আমি ফ্ৰীডমটোক সন্মান কৰিব পাৰোঁ। ফ্ৰীডমটো চেলিব্ৰেট কৰাৰ লগতেও আমি এইটো বুজিব লাগিব যে আমি এটা ডাঙৰ হিউমেন ডিজাষ্টাৰৰ পৰা ওলাই আহিছোঁ, ডাঙৰ দুৰ্যোগ এটাৰ পৰা ওলাই আহিছোঁ, যোনটো আমাৰ লগত বহুত দিনৰ পৰা চলি আছিলে। এতিয়া আমি এনেকুৱা এটা ছ'চাইটি বনাবলৈ গৈ আছোঁ য'ত নেকি সকলো মানুহ একেলগে থাকে, য'ত নেকি একো ডিছক্ৰিমিনেশ্যন নহয়, ৰেচিয়েল ডিছক্ৰিমিনেশ্যন নহয়, বা বেলেগ একো ডিছক্ৰিমিনেশ্যন নহয়। যাতে এটা টাইম আছিলে য'ত নেকি আমাৰ কাণ্ট্ৰিত এপাৰথাইড ছিষ্টেমটো চলি আছিলে। সেইটো কাৰণে বহুত কাণ্ট্ৰিজে আমাৰ লগত ৰিলেশ্যনটো ভাঙি দিলে। কিন্তু আজি মই এটা ৰেয়াৰ প্ৰিভিলেজ এটা পাইছোঁ, বিশেষ সুবিধা এটা পাইছোঁ, যে মই আফ্ৰিকাখনক গোটেই দুনিয়াখনৰ আগতে হোষ্ট কৰিব পাৰিছোঁ। মই আকৌ এবাৰ সকলো গেষ্টকে থেংক ইউ ক'ব বিচাৰোঁ, কাৰণ এইটো এটা কমন ভিক্টৰী হয়, জয় হয়। এই ভিক্টৰীটো জাষ্টিচ, পিচ আৰু হিউমেন ডিগনিটিৰ কাৰণে, ন্যায়, শান্তি আৰু মানৱ মৰ্যাদাৰ কাৰণে। আমি আমাৰ পলিটিকেল পাৱাৰটো এচিভ কৰিব পাৰিলোঁ, প্ৰাপ্ত কৰিব পাৰিলোঁ। সেইকাৰণে আমি চবেই প্লেজ লৈছোঁ যে মানুহৰ মাজৰ পৰা পভাৰ্টি, ডিপ্ৰিভেশ্যন, দৰিদ্ৰতা, বঞ্চনা, যি মানুহে চাফাৰ কৰি আছে, জেণ্ডাৰ ডিছক্ৰিমিনেশ্যন বা অন্য ধৰণৰ ডিছক্ৰিমিনেশ্যন, এই সকলোবিলাক যাতে মানুহে আকৌ এই ধুনীয়া লেণ্ডখনত এক্সপিৰিয়েঞ্চ কৰিব নাপায়, যাতে দেখা নাপায়। আৰু এই ধুনীয়া লেণ্ডখনত ইটো সিটোৰ ওপৰত যাতে কোনেও প্ৰেছাৰ নিদিয়ে, যাতে আমি যোনটো হিউমেন এচিভমেণ্ট পালোঁ আফ্ৰিকাত, তাৰ চানটো কেতিয়াও
নুডুবে। এতিয়া ফ্ৰীডমৰ ৰাজত্ব ষ্টাৰ্ট হৈছে। গড ব্লেছ আফ্ৰিকা। তাৰ অলপ দূৰ পিছতে সকলো মানুহে আকাশলৈ চায়। আৰু চবেই দেখে যে যিমান জেটছ আছে, হেলিকপ্টাৰ, ট্ৰুপ কেৰিয়াৰ্ছ, সেইবিলাক চবেই আকাশত পাৰফৰ্মেঞ্চ দেখাই আছে। মানে মিলিটাৰীয়ে এইটোৱে বুজাব চেষ্টা কৰিছিলে যে সিহঁতি নিউ ইলেক্টেড গভৰ্ণমেণ্টৰ লগত আছে। চাউথ আফ্ৰিকান ডিফেন্স ফ'ৰ্চৰ হায়েষ্ট জেনেৰেলবিলাক আৰু পুলিচবিলাক যোনবিলাকৰ চেষ্টত মেডেলছ আৰু ৰিবনছ লাগি থাকে, তেওঁলোকে চেলিউট কৰে আৰু শপত গ্ৰহণ কৰে। নেলছন মেণ্ডেলাই তাৰপৰা স্মাইল কৰে আৰু ভাবে যে এতিয়া মোক যোনে চেলিউট কৰিলে, সিহঁতি যদি কেইবছৰমানৰ আগত যদি মোক দেখা হ'লহেঁতেন, মোক হয়তো এৰেষ্ট কৰি ল'লেহেঁতেন, জেলত ভৰাই দিলেহেঁতেন। তাৰপিছত আকাশত ইম্পালা জেটছবিলাকে ভি শ্বেপ পেটাৰ্ণত ধোঁৱা এৰি দিছে, ব্লেক কালাৰ, ৰেড কালাৰ, গ্ৰীণ কালাৰ, ব্লু কালাৰ আৰু গ'ল্ড, আৰু সেইটোৱে চিম্বলাইজ কৰিছে নিউ চাউথ আফ্ৰিকান ফ্লেগ। সেইদিনাখন দুটা নেশ্যনেল এন্থেম গায়। ফাৰ্ষ্টটো হৈছে হোৱাইট পিপলৰ কাৰণে নকোচি চিকেল, ছেকেণ্ডটো ব্লেক পিপলৰ কাৰণে ডাই ষ্টেম। ব্লেক মানুহবিলাকেতো নিজৰ নেশ্যনেল এন্থেমটো পাহৰিয়ে গৈছিলে, কাৰণ তেওঁলোকৰ ওপৰত কিমান দিনৰ পৰা হোৱাইট পিপলবিলাকে ৰুল কৰি আছিলে। খালি নেলছন মেণ্ডেলাই জানিছিলে যে এতিয়া যে ডাই ষ্টেমটো সিহঁতি গালে, সিহঁতি নিজৰ মনৰ পৰা গাইছে আৰু সকলোবিলাক মনত পৰি গৈছে। 20th century ফাৰ্ষ্ট ডিকেডত যেতিয়া নেলছন মেণ্ডেলাৰ জন্মও হোৱা নাছিলে, তেতিয়া এংলো ৱাৰ হৈছিলে আৰু তেতিয়াৰ পৰাই এপাৰ্থাইড ছিষ্টেমটো ষ্টাৰ্ট হৈছিলে। এতিয়া লাষ্ট ডিকেডৰ 20th century হয়, য'ত নেকি সকলো মানুহ মিলিজুলি থাকিব আৰু তাত একো ডিছক্ৰিমিনেশ্যন নহয়। লগতে এপাৰ্থাইড ছিষ্টেমটো উঠি গ'ল, খতম কৰি দিলে। এতিয়া যে ভাল দিন আহিছে যে, কাৰণ হাজাৰ হাজাৰ মানুহে ছেক্ৰিফাইচ কৰিছিলে। মোৰ ৰিগ্ৰেট হৈছে যে তেওঁলোকক মই থেংক ইউ ক'ব নোৱাৰো। এই পেট্ৰিয়টছবিলাকে, দেশপ্ৰেমিকবিলাকে এইটোও নাজানে যে তেওঁলোকৰ কাৰেজ, সাহস আৰু ছেক্ৰিফাইচৰ কাৰণে, ত্যাগৰ কাৰণে ইমান ডাঙৰ চেঞ্জ আহিলে যে। তেওঁলোকৰ কাৰণেই আমাৰ আফ্ৰিকাখন এপাৰ্থাইড ছিষ্টেমৰ পৰা মুক্তি হ'ল। যদিও এপাৰ্থাইড ছিষ্টেমে আমাৰ মনত ডিপ আঘাত কৰিলে, কিন্তু জল্দি ঠিক নহয়, ৰিকভাৰ নহয় সোনকালে। আৰু মই কিছুমান মানুহৰ কথা জানো যোনে মোতকৈও আগত এপাৰ্থাইড ছিষ্টেমৰ কাৰণে ফাইট কৰিছিলে, ভইচ উঠাইছিলে। যেনেকে অলিভাৰ টেম্বছ, ৱাল্টাৰ চিজিলু, চিফ লুথুলি, ইউচুফ ডাডো, ব্ৰেম ফিছাৰ, ৰবাৰ্ট চুবুকাৱে। আফ্ৰিকাৰ ছইলত মিনাৰেলছ আৰু জেমছেৰে ভৰপূৰ হৈ আছে। তেওঁলোকৰ লেখীয়া ডায়মণ্ডছ আফ্ৰিকাত চাগে জন্মই লোৱা নাই। তেওঁলোক ডায়মণ্ডছতকৈও পিয়ৰ হয়। কিছুমান মেন আৰু ৱমেনক দেখিছোঁ যোনে এটা আইডিয়াৰ কাৰণে নিজৰ লাইফ ৰিস্কত পেলাইছে। তেওঁলোকে নিজৰ ওপৰত সকলো এটেক সহ্য কৰি লয়। এটেকৰ লগত ফাইট কৰে, হাৰ মানি নাযায়। কোনো যে সাহসী মানুহ তেওঁক নকয় যোনে ভয় নকৰে, সাহসী মানুহ তেওঁক কয় যোনে ভয়টো আঁতৰাই জয় কৰে, উইন কৰে। এটা মানুহ জন্ম হয়, তেতিয়া সি নাভাবে যে কোনোবা এটা মানুহ কোলা হয় তাৰ লগত ৰেচিয়েল ডিছক্ৰিমিনেশ্যন কৰিব লাগিব। যেতিয়া সেই মানুহটো লাহে লাহে ডাঙৰ হয়, তেতিয়া তাক শিকোৱা যায় যে এই মানুহটোক লগত হেট কৰিব লাগিব। সেইকাৰণে যেতিয়া আমি কাৰোবাক হেট কৰিবলৈ শিকাব পাৰোঁ, ঠিক তেনেকে আমি লাভ কৰিবলৈতো শিকাব পাৰিম। যেতিয়া মই জেলত আছিলোঁ, তেতিয়া গাৰ্ডছবিলাকে মোক খুব অশান্তি কৰিছিলে, পানিছমেণ্ট কৰিছিলে। এটা পইণ্টত গৈ সিহঁতৰ মনতো চিম্পেথি আহি যায়, দয়া আহি যায়। সেইকাৰণে সিহঁতিও মোক এৰি দিয়ে, যাবলৈ দিয়ে। তাৰপৰা এইটো গম পোৱা যায় যে লাভটো সকলো ওচৰতে থাকে। মানুহৰ ভাল ভাৱবিলাক কেতিয়াও নুমাই নাযায়, জাষ্ট অকল ঢাকি থব পাৰি। কাৰণ কোনো মানুহেতো নিজৰ স্কিন কালাৰ চুজ কৰিতো জন্ম হ'বতো নোৱাৰে ন। মই কোলা হ'ম, যে মই বগা হ'ম, এটাতো গিফ্ট হয় গডৰ পৰা। মনত সকলো মানুহৰ দুটা অব্লিগেশ্যনছ থাকে, ডিউটি থাকে। প্ৰথমটো ডিউটি হৈছে নিজৰ ফেমিলিৰ প্ৰতি, পৰিয়ালৰ প্ৰতি, নিজৰ মাক বাপেকৰ প্ৰতি, নিজৰ ৱাইফৰ প্ৰতি আৰু নিজৰ চিলড্ৰেনৰ প্ৰতি। আৰু ছেকেণ্ডটো ডিউটি হৈছে নিজৰ দেশৰ প্ৰতি, নিজৰ দেশৰ মানুহৰ প্ৰতি আৰু নিজৰ জাতিৰ প্ৰতি। সকলো মানুহে নিজৰ এই ডিউটি দুটা দেশৰ প্ৰতি আৰু ফেমিলিৰ প্ৰতি ধুনীয়াকে পালন কৰিব পাৰে।
কিন্তু আগতে চাউথ আফ্ৰিকাৰ ব্লেক মানুহবিলাকৰ কাৰণে এই দুইটা ডিউটি একেলগে পালন কৰাটো সম্ভৱ নাছিলে। আগতে চাউথ আফ্ৰিকাত বগা মানুহবিলাকে ক'লা মানুহবিলাকৰ ওপৰত অত্যাচাৰ কৰে। ক'লা মানুহবিলাকে হিউমেন বিং হিচাপে লিখিয়াও থাকিব নোৱাৰিছিলে। সিহঁতি যদি হিউমেন বিং লিখিয়া যদি থাকে, মানুহৰ লিখিয়া যদি থাকিব বিচাৰে, তেতিয়াও সিহঁতক পানিছ কৰা গৈছিলে। আৰু এজন ক'লা মানুহে যদি নিজৰ মানুহৰ প্ৰতি যদি ৰেছপন্সিবিলিটিটো ফুলফিল কৰিবলৈ যায়, ট্ৰাই যদি কৰে, তেতিয়া সেই মানুহটোক নিজৰ পৰিয়ালৰ পৰা, নিজৰ ঘৰৰ পৰা আঁতৰাই অনা হয়, কাঢ়ি লৈ আনে, পানিছ কৰে। তাৰপা মই ষ্টাৰ্টিং পাই নিজৰ দেশৰ মানুহক নিজৰ ফেমিলিৰ আগত ৰখা নাছিলোঁ, কাৰণ মোক ফ'ৰ্চ কৰা গৈছিলে যে মই নিজৰ এজ এ ল'ৰা হিচাপে, ব্ৰাদাৰ হিচাপে, বাপেক হিচাপে, হাজবেণ্ড হিচাপে মোৰ ভাগৰ ডিউটিবিলাক যাতে মই ফুলফিল কৰিব নোৱাৰোঁ, তাৰ পৰা মোক বাধা দিয়া গৈছিলে। ব্লেক মানুহৰ ওচৰত আগতে একো বেছিক ৰাইটছকেইটাও নাছিলে। মই কেতিয়াও এজন ভাল ফেমিলি পাৰ্চন বনিব নোৱাৰিলোঁ, না ভাল ফাদাৰ বনিব পাৰিলোঁ, না ভাল হাজবেণ্ড বনিব পাৰিলোঁ, না ভাল ছন বনিব পাৰিলোঁ। কিন্তু মই বেলেগকে থাকি এপাৰথাইড ছিষ্টেমটোৰ ওপৰত ভইচ উঠালোঁ, ফাইট কৰিলোঁ। মোৰ জন্মৰ পৰা কিন্তু মোৰ ফ্ৰীডমৰ ভোগটো নাছিলে। মই জাষ্ট অকল মোৰ মা ঘৰৰ ওচৰত থকা ফিল্ডখনত দৌৰিব বিচাৰিছিলোঁ, যিমান পাৰোঁ সিমান দৌৰোঁ। আমাৰ ভিলেজত থকা ষ্ট্ৰীমটোত যাতে সাঁতুৰিব পাৰোঁ, য'ৰলৈকে মই ছুইম কৰিব পাৰোঁ তাৰলৈকে মই ছুইম কৰিব বিচাৰিছিলোঁ। অপেন স্কাইত মানে তৰাবিলাকৰ তলত মই খানা বনাব বিচাৰিছিলোঁ, গৰু গাড়ী চলাব বিচাৰিছিলোঁ। যেতিয়া মই লাহে লাহে ডাঙৰ হ'লোঁ, মই বুজি পালোঁ যে এইটোতো ফ্ৰীডম নহয়, এইটো এটা জাষ্ট ভ্ৰম হয়। তাৰপৰা লাহে লাহে মই ডাঙৰ হ'লোঁ আৰু এজ এ ষ্টুডেণ্ট মোক অকল তেতিয়া নিজৰ কাৰণে ফ্ৰীডম লাগিছিলে। তাৰপৰা মই যেতিয়া নিজৰ চাৰাউণ্ডিঙত দেখিলোঁ যে ব্লেক মানুহবিলাকে কিমান চাফাৰ কৰি আছে, মই বুজি পালোঁ যে মই এইবিলাক মানুহৰ কাৰণে মই ফাইট কৰিব লাগিব, ব্লেক মানুহৰ কাৰণে মই ফাইট কৰিব লাগিব। তেওঁলোকৰ ফ্ৰীডম আৰু মোৰ ফ্ৰীডমৰ লগত মই ছেল্ফ ৰেছপেক্টটো ঘূৰাই আনিব বিচাৰিছিলোঁ, কাঢ়িব লাগিব। সোনকালে মোৰ বিয়া হৈ গ'ল আৰু মই যিমান পাৰোঁ সিমান ভাল হাজবেণ্ড বনিব ট্ৰাই কৰিছিলোঁ। কিন্তু যেতিয়া মই নিজৰ চাৰাউণ্ডিঙত চাওঁ, তেতিয়া দেখা পাওঁ যে ব্লেক পিপলবিলাকে বহুতেই চাফাৰ কৰি আছে। ব্ৰাদাৰ, মোৰ ছিষ্টাৰ, কাৰো ওচৰতে একো ফ্ৰীডমেই নাই, ক'তোৱে একো ফ্ৰীডম নাই চাৰাউণ্ডিংটোত। সেইকাৰণে মই আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ জইন কৰিলোঁ আৰু এপাৰথাইড ছিষ্টেমৰ এগেইনষ্ট ভইচ উঠালোঁ। কিন্তু মোক ক্ৰিমিনেল হিচাপে প্ৰুভ কৰি দিলে আৰু মোক জেলত ভৰাই দিলে। ভাল হাজবেণ্ড এজনক নিজৰ লাভিং ৱাইফৰ পৰা আঁতৰাই দিলে আৰু মোৰ ফেমিলিৰ পৰা আঁতৰাই দিলে। 30 years মই জেলত সাধু হিচাপে থাকিবলগীয়া হ'ল। তাৰ পৰাই মই ফাইট কৰিলোঁ। তাৰ পিছতে নেলছন মেণ্ডেলা আফ্ৰিকাৰ ফাৰ্ষ্ট ব্লেক প্ৰেছিডেণ্ট বনিলে। তেওঁ যদি বিচাৰিলেহেঁতেন হোৱাইট মানুহবিলাকৰ লগতো ছেম কৰিব পাৰিলেহেঁতেন, যিটো ব্লেক মানুহৰ লগত কৰিছিলে, কিন্তু তেওঁ জানিছিলে যে ফ্ৰীডমটো চবৰ কাৰণে একেই। তেওঁ আফ্ৰিকাখনক ফ্ৰী তেতিয়াহে ক'ব পাৰিব যেতিয়া সকলো মিলি চব একেলগে থাকে, কাৰো লগতে একো ডিছক্ৰিমিনেশ্যন নকৰে যাতে। সেইকাৰণে হিউমেনিটিৰ কাৰণে, মানৱতাৰ কাৰণে সকলোকে ফ্ৰী কৰি। মেণ্ডেলাৰ মতে ফ্ৰীডমটো চবৰ কাৰণে একেই হয়, খালি তেওঁলোকৰ লিখীয়া ক'লা মানুহক বাধ্য কৰা হৈছিলে যে তেওঁলোকৰ ওপৰত অত্যাচাৰ হৈ থাকে, যাতে তেওঁলোকে ভুগি থাকে, যাতে তেওঁলোক অপ্ৰেছড হৈ আছিলে, শাস্তি ভুগি আছিলে। নেলছন মেণ্ডেলাৰ মতে অপ্ৰেছৰজনকহে ফ্ৰী কৰিব লাগে। অপ্ৰেছৰ মানে যোনে শাসন কৰে, যেনেকে হোৱাইট পিপলবিলাকে শাসন কৰি আছিলে ব্লেক পিপলবিলাকৰ ওপৰত, আৰু হোৱাইট পিপলবিলাক হৈছে অপ্ৰেছৰ আৰু ব্লেক পিপলবিলাক হৈছে অপ্ৰেছড। সিহঁতি শাসন ঝেলি আছিলে আৰু শাসন কৰিছিলে কোনে? হোৱাইট পিপলবিলাকে। নেলছন মেণ্ডেলাৰ মতে অপ্ৰেছৰজনকহে ফ্ৰী কৰিবলৈ লাগে। আমাৰ মতে কি? অপ্ৰেছ মানুহবিলাক ফ্ৰী হ'ব লাগে, যোনে অত্যাচাৰ ভুগি আছে তেওঁলোক ফ্ৰী হ'ব লাগে। খালি নেলছন মেণ্ডেলাই কৈছে যে অপ্ৰেছৰজন ফ্ৰী হ'ব লাগে, যেনেকে অপ্ৰেছ মানুহবিলাক ফ্ৰী হয়। নেলছন মেণ্ডেলাই কৈছে যে যি মানুহে আনৰ স্বাধীনতা কাঢ়ি লয়, সেই মানুহজনো এটা পিঞ্জিৰাত বন্ধ হৈ থাকে। পিঞ্জিৰা মানে কিহৰ পিঞ্জিৰা? এটা অত্যাচাৰৰ পিঞ্জিৰা, শাসনৰ পিঞ্জিৰা, ট্ৰেডৰ পিঞ্জিৰাত বন্দী হৈ থাকে। সেইকাৰণে নেলছন মেণ্ডেলাই কৈছে যে যি মানুহক
অত্যাচাৰ কৰে সেই মানুহখিনিতো ফ্ৰী হ'ব লাগেই, লগতে যোনে অত্যাচাৰ কৰে সেই মানুহটোও ফ্ৰী হ'ব লাগে। তেওঁৰ মনৰ পৰা বেয়া ভাৱবিলাক, হেট্ৰেটবিলাক মাইণ্ডটো ফ্ৰী কৰিবলৈ লাগে। যি মানুহে আনক শাসন কৰে, হেট্ৰেট ভাৱ ৰাখে, ঘৃণা ভাৱ ৰাখে, তেওঁলোক নিজে শাসন কৰা টাইপ হৈ থাকে। যি মানুহে সকলোকে ভাল পাব জানে, লাভ ফিলিংছ থাকে, তেওঁলোক সকলো ফালৰ পৰা ফ্ৰী হয়। নেলছন মেণ্ডেলাই কৈছে যে অপ্ৰেছড পিপুলৰ লগতে অপ্ৰেছৰজনো ফ্ৰী হ'বলৈ লাগে। আৰু ইয়াতে এই চেপ্টাৰটো খতম হয় আজিলে। বাই বাই।